আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সম্মানীয় শ্ৰোতা দৰ্শক বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজি নমাজৰ বিভিন্ন অংশৰ ফজিলত প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিম ইনশাআল্লাহ। প্ৰথমতে আমি তকবীৰে উলাৰ ফজিলত আলোচনা কৰিম। ইয়াৰ আগতে তকবীৰে উলা কাক কয় সেয়া আমি জানি লওঁ। তকবীৰে উলা হৈছে তকবীৰে তহৰিমা, অৰ্থাৎ নমাজৰ আৰম্ভণিতে যি তকবীৰ কৈ হাত বান্ধা হয় ইয়াকেই তকবীৰে উলা বুলি কোৱা হয়। এই তকবীৰে উলাৰ তিনিটা স্তৰ আছে। প্ৰথম স্তৰ হৈছে ইমামৰ পিছতেই তকবীৰে তহৰিমা বান্ধি ইমামে আলহামদু সূৰা আৰম্ভ কৰাৰ আগতে সানা পঢ়ি আলহামদু সূৰা প্ৰথমৰ পৰা শুনিবলৈ পোৱা হৈছে তকবীৰে উলাৰ উচ্চ স্তৰ। দ্বিতীয়তে হৈছে ইমামে গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন কোৱাৰ আগতে নামাজত অংশগ্ৰহণ কৰিছে আৰু আমিন সম্পূৰ্ণভাৱে ক'বলৈ পাইছে। এইটো হৈছে তকবীৰে উলাৰ দ্বিতীয় স্তৰ। তৃতীয়তে হৈছে ইমামে আলহামদু সূৰা শেষ কৰি অইন কোনো সূৰা পঢ়ি থকা অৱস্থাত, অৰ্থাৎ দ্বিতীয় তকবীৰ কোৱাৰ আগতে, ৰুকুৰ তকবীৰ কোৱাৰ আগতে জামাতত শামিল হৈছে। এইটো হৈছে তকবীৰে উলাৰ তৃতীয় স্তৰ। এতিয়া আহোঁ তকবীৰে উলাৰ ফজিলতসমূহ কি কি। তকবীৰে উলাৰ সৈতে নামাজ পঢ়াটো হৈছে দুনিয়া আৰু দুনিয়াৰ মাজত থকা সকলো বস্তুতকৈ উত্তম। 1000 উট সদকা কৰাতকৈও তকবীৰে উলাৰ সৈতে নামাজ পঢ়াটো উত্তম। একেধাৰে 40 দিনলৈকে তকবীৰে উলাৰ সৈতে নামাজ পঢ়িলে আল্লাহ পাক তবাৰক ওয়া তাআলাই তেওঁৰ নাম মুনাফিকিৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়ে আৰু দুজখৰ পৰা তেওঁক মুক্তি দান কৰে। এতিয়া হওঁ নমাজত কোৰআন শৰীফ পাঠ কৰাৰ ফজিলত। হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নামাজৰ বাহিৰত কোৰআন শৰীফ পঢ়িলে প্ৰতিটো হৰফ বা আখৰৰ বিনিময়ত 10টাকৈ নেকি লাভ হয়, 10টাকৈ গুনাহ মাফ হয় আৰু 10টাকৈ জান্নাতত দৰজা বুলন্দ হয় বা মৰ্যাদা বৃদ্ধি হয়। নামাজত কোৰআন শৰীফ থিয় হৈ পঢ়িলে প্ৰতিটো হৰফ বা আখৰৰ বিনিময়ত 100টাকৈ নেকি লাভ হয়, 100টাকৈ গুনাহ মাফ হয় আৰু জান্নাতত 100টাকৈ মৰ্যাদা বৃদ্ধি হয়। নামাজত কোৰআন শৰীফ বহি বহি পঢ়িলে 50টাকৈ নেকি লাভ হয় আৰু 50টাকৈ গুনাহ মাফ হয় আৰু জান্নাতত 50টাকৈ মৰ্যাদা বৃদ্ধি হয়। নামাজত আলহামদুৰ পিছত আমিন কোৱাৰ ফজিলত হৈছে ইমামে যেতিয়া গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন কয় তেতিয়া মুক্তাদিসকলে যদি আমিন কয় তেন্তে তেওঁলোকৰ দোৱা কবুল কৰি লোৱা হয়। অৰ্থাৎ আলহামদুৰ দ্বাৰা যি দোৱা কৰা হৈছে আল্লাহ পাক তবাৰক ওয়া তাআলাই সেই দোৱা কবুল কৰি লয়। আৰু ইমামে যেতিয়া গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন কয় সেই সময়ত ফৰিস্তাসকলেও আমিন কয়। যিসকলৰ আমিন ফৰিস্তাসকলৰ আমিনৰ লগত মিলি যাব আল্লাহ পাক তবাৰক ওয়া তাআলাই তেওঁলোকৰ পূৰ্বৰ সকলো গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। এতিয়া আহোঁ নামাজত থিয় হোৱাৰ ফজিলত। যেতিয়ালৈকে বান্দাই নামাজত থিয় হৈ থাকে তেতিয়ালৈকে তেওঁৰ ওপৰত সওৱাব বৰষুণৰ দৰে বৰ্ষিত হৈ থাকে। নামাজত দীঘল কেৰাত পঢ়া বা বেছি সময়লৈকে থিয় হোৱাৰ ফজিলত যিটো সেয়া হৈছে মৃত্যুৰ যন্ত্ৰণা লাঘৱ হয় আৰু পুলচিৰাতৰ সাঁকো পাৰ হোৱাত সহজ হয়। ৰুকুৰ ফজিলত যেতিয়া বান্দাই ৰুকু কৰে তেতিয়া তেওঁৰ ওজনৰ সমপৰিমাণৰ সোণ সদকা কৰাৰ সমান সওৱাব পায়। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে বান্দাই যেতিয়া নামাজত থিয় হয় তেতিয়া তেওঁৰ সকলো গুনাহ তেওঁৰ মূৰৰ ওপৰত ৰাখি দিয়া হয় আৰু যেতিয়া ৰুকুলৈ যায় তেতিয়া সকলো গুনাহ সৰি পৰি যায়। ৰুকুত গৈ 3 বাৰ সুবহানা ৰাব্বিয়াল আযীম পঢ়িব লাগে। ইয়াৰ ফজিলত হৈছে যেতিয়া বান্দাই সুবহানা ৰাব্বিয়াল আযীম পাঠ কৰে
তেতিয়া তেওঁ 4খন আসমানী কিতাপ তৌৰীত, জবুৰ, ইঞ্জিল আৰু কুৰাণ শৰীফ সম্পূৰ্ণ পাঠ কৰাৰ সওয়াব লাভ কৰে। ৰুকুৰ পৰা উঠাৰ সময়ত সামি আল্লাহু লিমান হামিদাহ কৈ সিধা হ'ব লাগে। যেতিয়া বান্দাই সামি আল্লাহু লিমান হামিদাহ কৈ সিধা হয় তেতিয়া আল্লাহ পাক তবাৰক ও তাআলাই ৰহমতৰ দৃষ্টিৰে সেই বান্দাৰ প্ৰতি চায়। ৰুকুৰ পৰা থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়াৰ ফজিলত হৈছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া ইমামে সামি আল্লাহু লিমান হামিদাহ কৈ সিধা হয় তেতিয়া তোমালোকে ৰব্বানা লাকাল হামদ কবা। যিসকলে ৰব্বানা লাকাল হামদ পাঠ কৰে আল্লাহ পাক তবাৰক ও তাআলাই তেওঁলোকৰ পূৰ্বৰ সকলো গুনাহ মাফ কৰি দিয়ে। নামাজত সিজদাহৰ ফজিলত হৈছে, আল্লাহ পাক তবাৰক ও তাআলাই কুরআনত কৈছে ওয়াসজুদু ওয়াক্তারিব, অর্থাৎ সিজদা কৰা আৰু মোৰ নৈকট্য হাসিল কৰা। সিজদাৰ দ্বাৰা আল্লাহৰ নৈকট্য হাসিল কৰিব পৰা যায়। বান্দাই যেতিয়া সিজদা কৰে তেতিয়া এই দুনিয়াত থকা সকলো জিন আৰু ইনসানৰ সমপৰিমাণৰ সওয়াব তেওঁ লাভ কৰে। সিজদাত গৈ 3 বাৰ সুবহান ৰাব্বিয়াল আ'লা, সুবহান ৰাব্বিয়াল আ'লা, সুবহান ৰাব্বিয়াল আ'লা পঢ়িব লাগে। আৰু ইয়াৰ ফজিলত হৈছে যেতিয়া বান্দাই সুবহান ৰাব্বিয়াল আ'লা পাঠ কৰে তেওঁ এজন গোলাম আজাদ কৰাৰ সওয়াব লাভ কৰে। নামাজত বহাৰ ফজিলত হৈছে, যেতিয়া বান্দাই তশহুদ বা তাহিয়াতু পঢ়িবৰ কাৰণে বহে তেতিয়া হযরত আয়ুব আলাইহিস সালাম, হযরত ইয়াকুব আলাইহিস সালাম, হযরত ইয়াহিয়া আলাইহিস সালাম আদি পয়গম্বৰসকলে ধৈৰ্য ধাৰণ কৰি সবুৰ কৰি যি সওয়াব লাভ কৰিছিল তেওঁলোকে সেই সমপৰিমাণৰ সওয়াব লাভ কৰে। নামাজৰ সালামৰ ফজিলত হৈছে, যেতিয়া বান্দাই সালাম ফিৰাই নামাজ শেষ কৰে তেতিয়া আল্লাহ পাক তবাৰক ও তাআলাই তেওঁৰ বাবে বেহেশতৰ 8খন দৰজা খুলি দিয়ে, যিখন দৰজাৰে ইচ্ছা তেওঁ প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ। আহক আমি সকলোৱে আল্লাহৰ মহান হুকুম নামাজক সুন্দৰভাৱে আদায় কৰোঁ আৰু এইসমূহ ফজিলত হাসিল কৰোঁ। এইদৰে আৰু নিত্য নতুন প্ৰয়োজনীয় বিষয়াদি জানিবলৈ পাই থাকিবলৈ আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে আপোনালৈ নটিফিকেশ্যন যায় আৰু আপুনি সকলোৰ আগতে ভিডিঅ'টো চাব পাৰে। আৰু যদি ইতিমধ্যে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈছে তেন্তে আপোনালৈ থাকিল আমাৰ ফালৰ পৰা অসংখ্য ধন্যবাদ আৰু কৃতজ্ঞতা। দিনৰ কথা আনৰ ওচৰত পৌঁছাই দিয়াটো সদকা হয়, গতিকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে অন্যান্য সকলেও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। আল্লাহ পাকে সকলোকে নেক আমলৰ তৌফিক দিয়ক। আমিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।